নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই দেখুৱাম কেনেদৰে আপোনালোকে কোভিড-19 ভেকচিনৰ চাৰ্টিফিকেট কেনেদৰে ডাউনলোড কৰিব পাৰিব। তো বন্ধুসকল, আপোনালোকে যদি ভেকচিন লৈছে তেনেহ'লে এই ভিডিঅ'টো চাই থাকক, কেনেদৰে ডাউনলোড দিব পাৰিব আপোনাৰ ভেকচিন চাৰ্টিফিকেটখন। নতুবা যদি এতিয়ালৈকে লোৱা নাই তেনেহ'লে অতি সোনকালে লৈ লওক। তো বন্ধুসকল, বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ প্ৰতি এটি বিশেষ অনুৰোধ, আপোনালোকে এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ওচৰত থকা বেল আইকনটোত ক্লিক কৰি অল কৰি লওক। বন্ধুসকল, আপোনালোকে ভেকচিন চাৰ্টিফিকেট ডাউনলোড কৰাৰ কাৰণে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি লওক। মই গুগল ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ। তাৰপিছত আপুনি ইয়াত এনেদৰে চাৰ্চ কৰক COWIN কোৱিন, ইয়াত এনেদৰে চাৰ্চ কৰি দিয়ক। তাৰপিছত এনেদৰে আহি যাব, আপুনি প্ৰথম ৱেবছাইটটোত আপুনি ক্লিক কৰি দিয়ক COWIN.gov.in, ইয়াত আপুনি ক্লিক কৰি দিয়ক। তাৰপিছত এনেদৰে এটা পেজ অ'পেন হ'ব। তাৰপিছত ইয়াত আপুনি দেখা পাইছে ৰেজিষ্টাৰ এণ্ড চাইন ইন, ইয়াত আপুনি ক্লিক কৰি দিয়ক। তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰটো ভেকচিন লোৱাৰ সময়ত আপুনি যিটো মোবাইল নম্বৰ দিছিল সেই মোবাইল নম্বৰটো ইয়াত বহুৱাই দিয়ক। মই মোবাইল নম্বৰটো বহুৱাই দিছোঁ। তাৰপিছত গেট OTP-ত আপুনি ক্লিক কৰি দিয়ক। তাৰপিছত আপোনাৰ মোবাইল নম্বৰত এটা OTP আহিব, সেই OTP-টো আপুনি ইয়াত বহুৱাই দিয়ক। আপুনি OTP-টো বহুৱাৰ পিছত আপুনি ভেৰিফাই এণ্ড প্ৰচিডত ক্লিক কৰি দিয়ক। এনেদৰে আহি যাব। বন্ধুসকল, মোৰ ইয়াত দেখা পাইছে, মোৰ ডিটেইলছবোৰ দেখা পাইছে, ফাৰ্ষ্ট ড'জ। তাৰপিছত আপুনি ফাৰ্ষ্ট ড'জৰ তলত চাৰ্টিফিকেটখন দেখা পাইছে, ইয়াত আপুনি ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ নিজে নিজে চাৰ্টিফিকেটখন ডাউনলোড হৈ যাব। বন্ধুসকল, মোৰ ইয়াত দেখা পালে মই অলৰেডি এবাৰ ডাউনলোড কৰিছোঁৱে, আৰু এবাৰ ডাউনলোড অপশ্যন আহি গৈছে, ডু ইউ ৱান্ট টু ডাউনলোড চাৰ্টিফিকেট এগেইন। তো মই ডাউনলোড কৰি দেখাই আছোঁ। তো বন্ধুসকল, এনেদৰে আপোনাৰ চাৰ্টিফিকেটখন ডাউনলোড হৈ যাব। তাৰপিছত আপুনি ইয়াত এনেদৰে চাই ল'ব। বন্ধুসকল, ইয়াত এনেদৰে আপোনাৰ চাৰ্টিফিকেটখন পাই যাব, আপোনালোকে প্ৰিণ্ট আউট কৰি ল'ব পাৰিব। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। বন্ধুসকল, কোভিড-19 নীতি নিয়মসমূহ মানি চলক, ঘৰতে সুস্থ থাকক সকলোৱে। ধন্যবাদ।